যোৱাকালি অসমৰ ইতিহাসত শোকৰ দিন বুলি ক'ব লাগিব অসমৰ জাতীয় জীৱনৰ কাৰণে, কাৰণ তিনিটা কাৰ্যকালকে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা বা ৰাইজে অধিষ্ঠিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যি বিয়োগৰ যি খবৰ, সেই খবৰটো পাই অসমবাসীয়ে মৰ্মান্তিত। তেওঁ ৰাজনীতি জীৱনত দেশৰ কাৰণে বা অসমবাসীৰ কাৰণে যিখিনি সামৰ্থ্য আছিল, অসমবাসীৰ উন্নয়নৰ যিখিনি স্বাৰ্থত বা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাক আগুৱাই লৈ যোৱাত তেওঁ যথেষ্ট অৰিহণা যোগাইছিল। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱাকালি আমি বিয়োগৰ খবৰ, সেই খবৰটো পোৱাৰ লগে লগে আমি আমাৰ ফালৰ পৰা শোক বাৰ্তা আমি এইটো প্ৰেৰণ কৰিছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে এজন গাৰ্জেন বা এজন আমাৰ পিতৃস্বৰূপ, যিয়ে নেকি অসমক দীঘলীয়া সময় নেতৃত্ব দিছিল বা অসম চৰকাৰক নেতৃত্ব দি পেলাই তেওঁ বিভিন্ন সময়ত যিখিনি জ্বলন্ত সমস্যাবিলাক তেওঁ চেষ্টা চলাইছিল, অব্যাহত ৰাখিছিল আৰু কিছুমান সমস্যাৰ সমাধান হৈছিল। 2003 চনত যেতিয়া অটল বিহাৰী বাজপেয়ী কেন্দ্ৰীয় চৰকাৰ সময়ত LK আদৱানী ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিল। আৰু এই একেটা সময়তে এপছু আৰু BLT নেতৃত্বত বা বড়োলেণ্ডবাসীৰ জনসাধাৰণৰ নেতৃত্বত যি সংগ্ৰাম চলিছিল, ইয়াৰ এটা পাতনি মেলি পেলাই এটা BTC শান্তি চুক্তি কৰা হৈছিল। আৰু সেই সময়ত তেওঁ কংগ্ৰেছৰ হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল বা প্ৰথমবাৰ কংগ্ৰেছৰ শাসনৰ এটা চৰকাৰ তেওঁলোকে চলাইছিল। আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৰ্বসন্মতিক্ৰমে বা সংগ্ৰামী দল সংগঠনৰ সৰ্বসন্মতিক্ৰমে এই চুক্তিটো হ'বলৈ পাইছিল। তো ইয়াৰ কাৰণে আমি স্মৰণ কৰিছোঁ যে তেওঁ বড়ো জনগোষ্ঠীৰ কাৰণে বা বড়োলেণ্ড অঞ্চলৰ বড়োলেণ্ডবাসীৰ উন্নয়নৰ কাৰণে বা সমস্যা সমাধানৰ কাৰণে তেওঁ নেতৃত্ব দিছিল বা আগভাগ লৈছিল। আৰু ইয়াৰ কাৰণে আমি তেওঁক কৃতজ্ঞতা আমি আজি উপস্থিত নাই বা তেওঁ যিখিনি কৰ্মৰাজি বা তেওঁ যিখিনি জীৱনত বা ৰাজনৈতিক জীৱনত অসমবাসীৰ কাৰণে দেশৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল, সেই সদায় স্মৰণীয়। জনসাধাৰণে তেওঁৰ যিবিলাক ভাল কাম বা সকলো যি ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সেৱা কৰা স্বাৰ্থত তেওঁ যিখিনি কাম কৰি থৈ গ'ল, তেওঁ এই কামবিলাক ৰাইজৰ আত্মাত বা ৰাইজৰ ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি তেওঁৰ যি বিয়োগ, এই বিয়োগত শোক প্ৰকাশ কৰিছোঁ। আৰু আমি ঈশ্বৰৰ ওচৰত এই আত্মাই যাতে স্বৰ্গগতি লাভ কৰে বা ঈশ্বৰৰ ওচৰত তেওঁ শান্তিৰ কে থাকিব পাৰে, ইয়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।